সন্মিলিত বড়ো গণমঞ্চৰ সপ্তম ৰাজ্যিক অধিৱেশন এইবাৰ উৰিয়ামঘাট অঞ্চলত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে আৰু ৰিচিপশ্যন কমিটিয়ে আদৰণি সমিতিয়ে ইতিমধ্যে অধিৱেশনৰ কাৰণে পূৰ্ণ গতিত কাম চলাই আছে আৰু প্ৰায় 80% কাম এতিয়ালৈকে হৈছে বুলি ক'ব পৰা যায়। সকলোৱে ৰাত দিন একাকাৰ কৰি ধুমধামেৰে নিৰ্মাণ কাৰ্যত ব্ৰতী হৈ আছে। আমি আশা ৰাখিছোঁ এই অসমৰ বিভিন্ন ৰাজ্যৰ পৰা এই অধিৱেশনলৈ সতীৰ্থসকল আহিব। তেখেতসকলে অহাৰ কাৰণে ইয়াত আদৰণি সমিতিয়ে যিখিনি প্ৰস্তুতি চলাব লাগে সমস্তখিনি প্ৰস্তুতি ধুমধামেৰে চলাই গৈ আছে আৰু আমি আশা ৰাখিছোঁ সময়মতে তেখেতসকলক আমি আদৰিব পাৰিম আৰু আদৰণি জনোৱাৰ ক্ষেত্ৰত আমাৰ এই স্থানীয় ৰাইজে কৃপণালি নকৰিব, যিহেতুকে আদৰণি জনাবৰ কাৰণে যিখিনি সামগ্ৰীৰ প্ৰয়োজন, যি নিৰ্মাণৰ প্ৰয়োজন, যি যোগাযোগৰ প্ৰয়োজন সেইখিনি সম্পূৰ্ণ কৰি তোলা হ'ব বুলি আদৰণি সমিতিয়ে জোৰদাৰ প্ৰচেষ্টা চলাই আছে। ইতিমধ্যে আমি এই অধিৱেশনত গম পাইছোঁ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী এই দুইজন মন্ত্ৰী বেলেগ বেলেগ দিনত আহি মিটিঙত অংশগ্ৰহণ কৰিব বুলি ভাবিছোঁ আৰু সকলো ৰাইজৰ উপস্থিতি সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ।